মাই এনাদাৰ ভিডিঅ'। আশা কৰোঁ আপোনালোকে সকলোৱে ভালে আছে আৰু ময়ো আপোনালোকৰ দোৱাত ভালে আছোঁ। আপোনালোকে মোৰ থাম্বনেইলটো চাই হয়তো গমেই পাইছে। আজি মই এটা নতুন ৰেচিপি লৈ আহিছোঁ আপোনালোকৰ ওচৰত। আপোনালোকে ভিডিঅ'টো চাই থাকিব স্কিপ নকৰাকৈ, যদি ভাল লাগে। আৰু মোৰ যদি ভিডিঅ'বিলাক চাই কিনে আপোনালোকৰ ভাল লাগে তেতিয়াহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব, আৰু যদি নতুন হয় আপোনালোকে মোৰ চেনেলত তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি দিব। আৰু আশা কৰোঁ সকলোৱে যেন মোৰ চেনেলটো ভিডিঅ'বিলাক চাই কিনে ভাল লাগে, আৰু ময়ো মানে ভাল লগাৰ কাৰণে ভিডিঅ'বিলাক আপোনালোকৰ ওচৰত শ্বেয়াৰ কৰোঁ। তো ৰেডি মই ষ্টাৰ্ট কৰোঁ, আহক আপোনালোকক দেখুৱাওঁ। আজি মই বনাম চয়াবিনৰ চাটনি। কেইটামান চয়াবিন ঘৰতে আছিল, ভাবিলোঁ এইকেইটা চাটনি বনাওঁ। তো এইকেইটা মই এতিয়া তেলত ফ্ৰাই কৰিম। আৰু এইকেইটা শুকান ইচা মাছ লৈছোঁ, কাৰণ শুকান মাছ দিলে টেষ্টি হয়। কেইটামান জলকীয়া আৰু নহৰু আৰু অকণমান পিঁয়াজ তেলত ভাজি ল'ম। মই শুকান মাছকেইটা তেলত দিছোঁ, এইকেইটা ভাজি ল'ম। পিঁয়াজ জলকীয়াখিনিও দিছোঁ একেলগে, নহৰুও দিছোঁ। এইখিনি ভাজি কিনে তুলি ল'ম। তাৰপাছত চয়াবিনকেইটা ভাজি ল'ম। এইখিনি ভজা হ'লে এইখিনি গোটেইখিনি মিক্সিত মাৰি ল'ম একেলগে। তেতিয়া ধুনীয়া লাগে খাই কিনে। আপোনালোকে ঘৰত ট্ৰাই কৰি চাব পাৰে। এতিয়া চয়াবিনকেইটা মই তেলত দিছোঁ, এইখিনি ফ্ৰাই কৰি ল'ম। ধুনীয়াকৈ যেতিয়া ৰঙচুৱা হ'ব তেতিয়া নমাই দিম। শুনি আছোঁ মই তেলত অলপ অলপ ৰঙচুৱা হৈ আছে। গোটেইখিনি যেতিয়া ৰঙা পৰিব তেতিয়া এইকেইটা নমাই ল'ম। চয়াবিনখিনি প্ৰায় ৰঙা হৈছে। মই এইখিনি নমাই দিম। নমাই দি কিনে পিঁয়াজ জলকীয়াখিনিৰ লগত একেলগে এইখিনি মিক্সিত মাৰি ল'ম। তেতিয়া হৈ যাব চয়াবিনৰ চাটনি। আপোনালোকে এনেকুৱা এইকেইটা চয়াবিন মোৰ কেইদিনমানৰ পৰা ফ্ৰিজত পৰি আছিল। মই ভাবিলোঁ যে এইকেইটা ভাজিটো কম হ'ব, সেইটো চাটনিয়ে বনাওঁ। চাটনি বনালে ভাল লাগে। আৰু কেইটামান ইচা মাছো আছিলে, ইচা মাছ যেতিয়া আছিল তেতিয়া শুকান ইচা মাছ, তো চাটনিৰ লগত দিলে ভাল লাগিব। সেইকাৰণে গোটেইখিনি একেলগে মই তেলত তেনেকৈ অলপমান খুন্দি ল'লোঁ। লৈ কিনে গোটেইখিনি মিক্সিত মাৰি ল'ম। তো খাই কিনে ধুনীয়া লাগে। এনেকৈ আপোনালোকে ঘৰত এনেকৈ বনাই চাব পাৰে। এইখিনি এনেকৈ মই লৈছোঁ। এইখিনি আৰু চয়াবিনকেইটা একেলগে মিক্সিত মাৰিম। তো খাই কিনে বহুত টেষ্টি হয়। আপোনালোকে ঘৰত বনাই চাব পাৰে। এইখিনি এতিয়া মই মিক্সিত মাৰি ল'ম, গোটেইখিনি মিক্স কৰি কিনে। তো চাই থাকিব আপোনালোকে কেনেকুৱা হয় চাটনি। আমাৰ চয়াবিন আৰু ইচা মাছৰ চাটনি হৈ গ'ল। বহুত টেষ্টি হয় খাই কিনে, খাই বহুত ভাল লাগে। এনেকৈ আপোনালোকে ঘৰত বনাব পাৰে ফ্ৰেণ্ডছ। যদি কোনোবাৰ ইচ্ছা যায়, চয়াবিন তেনেকৈ ঘৰত থাকিলেই কেইটামান, আৰু মিছা মাছ যদি শুকান মাছ থাকে, যিকোনো শুকান মাছ দিলেই হ'ল, কথা নাই। কাৰণ মোৰ ঘৰত আছিল শুকান মাছ, মিছা মাছ আছিল, সেইকাৰণে মই সেইটোৱে দিলোঁ। কিন্তু খাই কিনে বহুত ধুনীয়া লাগে। এনেকৈ বনাই চাব পাৰে আপোনালোকে। এনেকৈ মই মাজে মাজে বনাওঁ কেতিয়াবা ইচ্ছা গ'লে। তো আপোনালোকে বনাই চাব ঘৰত। গাইছ চাওক, মাইনা খেলি আছে পূৰা খেলা বস্তু দি কিনে। আজি ছানডে, সেইকাৰণে তাৰ বহুত মানে ভাল খেলাৰ কাৰণে। খুব খেলা বস্তু লৈ কিনে খেলি আছে। তাৰ খেলা বস্তুবিলাক তাৰ পুতলাটোক গা ধুই দি আছে, ৰান্ধি আছে। ছানডে আহিলে তাৰমানে বহুত ফূৰ্তি লাগে। স্কুল যাব নালাগে, খেলিব পাৰে ঘৰত। ঢেৰ খেলা বস্তু উলিয়াই কিনে তাই খেলি আছে। তো গাইজ, ভিডিঅ'টো চাই কিনে কেনেকুৱা পালে আপোনালোকে জনাব প্লিজ।